কি যে হৈ থাকে বাৰে বাৰে খালি বেয়াই হৈ থাকে বলা আকৌ ইমান দেৰি কৰা নাই তুমি অফিচত আৰু চাৰে মোক আৰু গালি দিব ইনে পাইপটো ঠিক কৰিলে আপুনি আৰু কোনো বেয়া হ'ল মিষ্টেচন মই মাতি দিম দিয়া তুমি চিন্তা কৰিব নালাগে আজি গাড়ীখন মোক চলাব দিব আপুনি চাই থাকিব তুমি চলাব নোৱাৰিবা কৰবাত আৰু এক্সিডেণ্ট কৰি দিলে কি হ'ব আজি মোক চলাব দিব না প্লিজ তোমাৰ কেঁচুৱাৰ দৰে মানে চকুৰ পানীটো চকুৰ কাষতে ওলমি থাকে ন চলাবা দিয়া ঠিক আছে লাহে লাহে চলাবা কিন্তু থেংক ইউ লাহে লাহে বলা ইমান জোৰকৈ যাব নালাগে ঠিক আছে মই লাহে লাহে গৈ আছোঁ আপুনি চিন্তা কৰিব নালাগে আপুনি হোৱা অলপমান মই ভাবিছিলোঁ এজন ড্ৰাইভাৰ ৰাখিব লাগিব কিন্তু তুমি দেখোন চলাব জানা এতিয়া ভালে হ'ল দৰমহাটো তোমাকে দি দিম দিয়া মোক সদায় নচলা নহয় আজি নতুন গাড়ী পাৰিলেহে মই চলাই আছোঁ খুৰাটো আপুনি মোৰ গাড়ীৰ সন্মুখত অহাৰ কাৰণেহে এক্সিডেণ্ট হ'ল মইতো লাহে লাহে চলাইছিলোঁ তোমাক মই লাহে লাহে চলাবলৈ দিছিলোঁ একো নুবুজাব তুমি বেছি কথা নকবি দেই এক্সিডেণ্ট কৰিব তোমালোকে আৰু তোমালোকৰ লগতে বেছি ক'বলৈ আছে খুৰাটো মইতো লাহে লাহে চলাইছোঁ আপুনিহে মোৰ সন্মুখত আহিলে তুমি চাই থাকিবা মই ডক্টৰ বাবুক লৈ আহোঁ ডক্টৰ বাবু মই আপোনাকে বিচাৰি আছিলোঁ এটা পেচেণ্ট আনিছিলোঁ চাইনবোৰ কেবিনত আছে আপুনি বলাইছোঁ এবাৰ ঠিক আছে আপুনি বলা মই গৈ আছোঁ কি হৈছে তোমাৰ হয় মই ডক্টৰ আপুনি ক'ত দুখ পাইছে গোটেই বডিটো মোৰ পেৰালাইজ হৈ গৈছে ডক্টৰ বাবু মোক ঠিক কৰি দিয়ক এটা ইনজেকশ্যন দিব লাগিব আপোনাক ইনজেকশ্যন লাগে মই ঘূৰি আহিছোঁ এইটো কথা বুজি নাপাওঁ পেচেণ্টে ইনজেকশ্যনৰ নাম ল'লে কিয় ভয় খায় ডক্টৰ বাবু পেচেণ্টে ভাল পালেনে অপাৰেশ্যন ছাকচেছফুল মই আপোনাক কৈছিলোঁ নহয় তেওঁৰ একো এক্সিডেণ্ট হোৱা নাই তেওঁ নাটকহে কৰিছিলে থেংক ইউ ডক্টৰ বাবু আপুনি সহায় কৰাৰ বাবে মই একো সহায় কৰা নাই এইটো তোমাৰ কৰ্তব্য হয় হেল্ল' মাজনী হয় মই গৈ আছোঁ ৰ'বা মই অলপ মেডিকেলৰ কামত আহিছিলোঁ হয় 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 মই লৈ আহিছোঁ মাজনী ফোন কৰিছিলে স্কুলত ৰৈ আছে ছুটি হৈছে নহয় তাৰ ব'ল তেতিয়াহ'লে স্কুললৈ যাওঁ মাজনীকৰ ঘৰত লৈ যাম ব'লা অলপ লাহে লাহে চলাম নহ'লে মইতো যাতে এক্সিডেণ্ট হ'ব আপোনাৰ তাৰ স্কুলৰ সময়ত এইবিলাক কথা ক'বলৈ পাই নেকি আৰু নহয় মানে মই এনেই আৰু কৈ দিলোঁ এবাৰ আৰু আপোনাক কৈ আছিলোঁ তেওঁ তোমাৰ গাড়ীৰ আগতে আহিলে মই তেওঁক এক্সিডেণ্ট কৰা নাই আপুনিহে নুবুজে চিৰক ভগৱানে এইটো ৰক্ষা কৰিলে সেয়া আমাৰ কাৰণে বহুত ভাল আজিৰ পৰা তুমি গাড়ী চলাবলৈ আৰু জিদ নকৰিবা দেই ঠিক আছে আজিৰ পৰা মই গাড়ী নচলাওঁ তোমাক নিবলৈ কোনে আহিব দেউতা আহিব মোক লৈ যাবলৈ আমাৰ দেউতাই নতুন গাড়ী কিনিছে নহয় সেইখনে লৈ আহিব মোক লৈ যাবলৈ আপোনাক কৈ আছিলোঁ তেওঁ তোমাৰ গাড়ীৰ আগতে আহিলে মই তেওঁক এক্সিডেণ্ট কৰা নাই আপুনিহে নুবুজে যদিহে আপোনাৰ সঁচাকৈ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদিহে আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলটো আপোনালোকৰ মৰম চেনেহৰ বাবে আমি অত্যন্ত সুখী আগলৈ আৰু নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব ৰাখিবলৈ নাপাহৰিব ভালে থাকক সুস্থ থাকক আমাৰ সৈতে সদায় জড়িত হৈ থাকক ধন্যবাদ